কাইলৈৰ পৰা আপোনাৰ হাততে থাকিব আধাৰ কাৰ্ডৰ সমস্যা সমাধানৰ উপায়। গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব আধাৰ এপ। এপটো ডাউনলোড কৰি কিদৰে পিছে ব্যৱহাৰ কৰিব জানেনে? আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ কি সমস্যা সমাধান কৰিব এই এপটোৱে? তেনেহ'লে জানিলো এপটোৰ ব্যৱহাৰ আৰু সকলো প্ৰক্ৰিয়া। 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। এতিয়াৰে পৰা আপোনাৰ বাবে নাম সংশোধন, মোবাইল নম্বৰ, ঠিকনা আদি সলনি কৰাটো একেবাৰে সহজ হৈ পৰিব। আপোনাৰ মোবাইলতে এপটোত প্ৰৱেশ কৰি সকলো নিজেই কৰিব পাৰিব। ইয়াৰ উপৰিও এতিয়াৰে পৰা আধাৰ কাৰ্ড লগত লৈ ফুৰিব নোৱাৰিলেও কোনো সমস্যা নাই। এই নতুন এপত থাকিব QR কোড ভেৰিফিকেশ্যন। যিকোনো স্থানত আপোনাৰ এপটোৰ QR কোড স্কেন কৰিলেই প্ৰত্যক্ষ হ'ব আধাৰ কাৰ্ড। এই নতুন এপত আপোনাৰ আধাৰ কাৰ্ডত থকা সকলো তথ্য সংৰক্ষিত থাকিব। UIDAI তৰফৰ পৰা ঘোষণা কৰা হৈছে এই কথা। পূৰ্বে আধাৰ কাৰ্ড হেৰুওৱা বা ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি প্ৰবঞ্চনাৰ জাল পেলোৱা সকলো সমস্যা দূৰ কৰাৰ বাবে UIDAI মুকলি কৰিব এই নতুন এপ। আপোনাৰ স্মাৰ্টফোনটোত উপলব্ধ অন্যান্য এপসমূহৰ দৰে ব্যৱহাৰত সহজ হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা এই এপ হ'ব সকলো আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক।